ল'ৰালিতে আইতাই মোক কিছুমান সাধু কৈছিল, যিবোৰ সাধু আজিও শেষ নহ'ল। আইতাই কৈছিল জোন, বেলি আৰু তৰাবোৰৰ সাধু। কৈছিল মৃত্যুৰ পিছত হেনো ময়ো এদিন তৰা হ'ম। কিন্তু আইতাই মোক আজিও নক'লে তৰাবোৰ মৃত্যু হ'লে কি হ'বগৈ। তেওঁ মোক কৈছিল ৰাজকুমাৰ ৰাজকুমাৰীৰ সাধু। কৈছিল কুঁৱৰীয়ে হেনো কোঁৱৰক নিতৌ সপোনত দেখিছিল। পিছে আইতাই মোক আজিও নক'লে যুঁজলৈ গৈ কোঁৱৰ আহিলেনে ঘূৰি। আইতাই মোক কৈছিল ৰজা আৰু প্ৰজাৰ সাধু। কৈছিল দেশত হেনো এবাৰ আকাল হওঁতে ৰজাৰ বিৰুদ্ধে অস্ত্ৰ ধৰিছিল প্ৰজাসকলে আৰু নতুনকৈ ৰজা পাতিছিল। কিন্তু আইতাই মোক আজিও নক'লে নতুন ৰজাই প্ৰজাৰ আকাল দূৰ কৰিলেনে। আজি ৰাতিপুৱাই খবৰটো পালোঁ, আইতাৰ বোলে যোৱা নিশা মৃত্যু হ'ল। হায়, ময়ো দেখোন নাতিহঁতক একেবোৰ সাধুকে ক'ব লাগিব, কিছুমান শেষ নোহোৱা সাধু।